নমস্কাৰ সকলোকে অনলাইন ষ্টাডি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ কেইটামান ভিডিঅ'ত আমি ভাৰতৰ আধুনিক ইতিহাস সম্পৰ্কে কিছুমান প্ৰশ্ন আলোচনা কৰিছিলোঁ। আহক এইটো ভিডিঅ'টো আমি কেইটামান প্ৰশ্ন আলোচনা কৰোঁ। অসম পুলিচৰ কাৰণে অসম জিকেৰ ওপৰত কিছুমান ভিডিঅ' তৈয়াৰ কৰি থোৱা আছে, আপোনালোকে প্লে'লিষ্টত গৈ চাব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কৰি ল'ব। আহক আৰম্ভ কৰোঁ। Question number 1. Which movement has contributed to a split in the Indian National Congress, resulting in the emergence of moderates and the extremists? ভাৰতবৰ্ষৰ কোনটো আন্দোলনে কংগ্ৰেছ দলটোক দুটা ভাগত বিভক্ত কৰাত অনুপ্ৰেৰণা যোগাইছিল? গৰম দল আৰু নৰম দল এই দুটা ভাগত বিভক্ত হোৱাত অনুপ্ৰেৰণা যোগাইছিল। স্বদেশী আন্দোলন 1906 চনত। 2 নম্বৰ প্ৰশ্ন, ইন হুইচ ইয়েৰ ডিড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি স্প্লিট ৰেফাৰ্ড এজ চুৰাট স্প্লিট টেক প্লেচ? কোনটো বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছিল আৰু ইয়াক কোৱা হয় চুৰাট স্প্লিট? 1907 চনত। হুইচ এমং দ্য ফলোয়িং ইভেণ্টছ হেপেন দ্য আৰ্লিয়েষ্ট? তলৰ কোনটো ইভেণ্ট আগতীয়াকৈ হৈছিল? ইয়াত গোটেইকেইটা চনটো মই কাষত দি দিছোঁ। চম্পাৰণ সত্যাগ্ৰহ 1917 চনত। ফাউণ্ডেশ্যন অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি, বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠা 1916 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনত আৰু নন কঅপাৰেশ্যন মুভমেণ্ট 1920 চনত। গতিকে আটাইতকৈ সোনকালে হোৱা ঘটনাটো আছিল ফাউণ্ডেশ্যন অফ বানাৰস হিন্দু ইউনিভাৰ্চিটি 1916 চনত। Question number 4. What was the event that fundamentally changed Sarder Vallabhbhai Patel's life and drove him towards the politics? কোনটো ঘটনাই চৰ্দাৰ বল্লভভাই পেটেলৰ মনত এটা চেঞ্জ আনিছিল আৰু সেইটোৱে তেওঁক ৰাজনীতি কৰিবলৈ উৎসাহ যোগাইছিল? মিটিং উইথ মহাত্মা গান্ধী ইন গোধৰা 1917। 1917 চনত তেওঁ গোধৰাত যেতিয়া মহাত্মা গান্ধীক লগ পাইছিল তাৰপিছৰ পৰা তেওঁ ভাৰতৰ ৰাজনীতিত যোগ দিছিল। হুৱেৰ ডিড দ্য 1916 এনুৱেল কংগ্ৰেছ ছেশ্যন টেক প্লেচ? 1916 চনৰ বছৰেকীয়া কংগ্ৰেছৰ অধিৱেশন ক'ত হৈছিল? লক্ষ্ণৌ ছেশ্যন, লক্ষ্ণৌত হৈছিল। ইট ৱাজ অলছ' ন'ন এজ লক্ষ্ণৌ পেক্ট, আৰু ইয়াত এইখনক লক্ষ্ণৌ পেক্ট বুলিও কোৱা হয়। ডিউৰিং হুইচ ছেশ্যন ডিড মহাত্মা গান্ধী ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে মহাত্মা গান্ধী কেতিয়া নিযুক্ত হৈছিল? বেলগাম ছেশ্যন 1924। 1924 চনত বেলগাম ছেশ্যনত, আৰু তেওঁ সেইবাৰেই প্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল আৰু তাৰপিছত তেওঁ কেতিয়াও সভাপতি পদ লোৱা নাছিল। হোৱেন ৱাজ লৰ্ড মাউণ্ট বেটেন এপইণ্টেড এজ দ্য ভাইচৰয় অফ ইণ্ডিয়া? লৰ্ড মাউণ্ট বেটেনক কেতিয়া ভাৰতবৰ্ষৰ ভাইচৰয় হিচাপে নিযুক্তি দিয়া হৈছিল? 1947 চনৰ মাৰ্চ মাহত, আৰু তেওঁ আছিল ভাৰতৰ একেবাৰে শেষৰজন ভাইচৰয়। ইন হুইচ প্লেচ ডিড মহাত্মা গান্ধী বিগেন হিজ পলিটিকেল এক্টিভিটিছ ইন ইণ্ডিয়া? মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষৰ কোন ঠাইৰ পৰা কি আন্দোলনেৰে তেওঁৰ ৰাজনীতিক কাৰ্যকলাপ আৰম্ভ কৰিছিল? বিহাৰৰ চম্পৰণৰ পৰা চম্পৰণ সত্যাগ্ৰহ 1917 চনত হৈছিল, আৰু চম্পৰণ সত্যাগ্ৰহৰ পৰাই মহাত্মা গান্ধীৰ ৰাজনৈতিক কাম কাজবিলাক আৰম্ভ হৈছিল। হোৱাট ৱাজ দ্য এপ্ৰক্সিমেট ডিষ্টেঞ্চ ডেট মহাত্মা গান্ধী মাৰ্চ ফৰ সল্ট সত্যাগ্ৰহ মুভমেণ্ট? মহাত্মা গান্ধীয়ে যেতিয়া নিমখৰ কাৰণে সত্যাগ্ৰহ কৰিছিল তেতিয়া মহাত্মা গান্ধী কিমান দূৰ খোজকাঢ়ি অতিক্ৰম কৰিছিল? 241 মাইলছ। ইট ৱাজ ষ্টাৰ্টেড 12 মাৰ্চ ইন 1930। 241 মাইল তেওঁ খোজকাঢ়ি গৈছিল। তেওঁৰ লগত সংগ দিছিল সৰোজিনী নাইডুৱে, আৰু তেওঁ এই সল্ট সত্যাগ্ৰহ 12 মাৰ্চ 1930 চনত আৰম্ভ হৈছিল সবৰমতী আশ্ৰমৰ পৰা। গুজৰাটৰ সবৰমতীৰ পৰা দাণ্ডিলৈকে তেওঁ 241 মাইল খোজকাঢ়ি গৈছিল, আৰু ইয়াক দাণ্ডি মাৰ্চ বুলিও জনা যায়। হোৱেন ৱাজ দ্য পুনা পেক্ট চাইন বিটুইন মহাত্মা গান্ধী এণ্ড বি আৰ আম্বেদকাৰ? মহাত্মা গান্ধী আৰু বি আৰ আম্বেদকাৰৰ মাজত পুনা পেক্ট কেতিয়া স্বাক্ষৰ কৰা হৈছিল? 1932 চনত। হুইচ ৰিভলভেণ্টাৰী অৰ্গেনাইজেশ্যন ৱাজ এছ'চিয়েটেড উইথ কাকৰি কনস্পাইৰেঞ্চি ইন উত্তৰ প্ৰদেশ ইন 1925? 1925 চনত উত্তৰ প্ৰদেশত সংঘটিত হোৱা কাকৰি কনস্পাইৰেঞ্চিত কোনটো ৰিভলভেণ্টাৰী অৰ্গেনাইজেশ্যন জড়িত আছিল? হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন। ফৰ হুইচ প্ৰপ'জেল মহাত্মা গান্ধী কল ইট এ পোষ্ট ডেটেড চেক এজ দেয়াৰ ৱাজ ন' ট্ৰেন্সফাৰ অফ পাৱাৰ টু দ্য ইণ্ডিয়ানছ? মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ কোনটো প্ৰস্তাৱক পোষ্ট ডেটেড চেক বুলি কৈছিল? ক্ৰিপ্ছ মিছন 30 মাৰ্চ 1942 চনত ভাৰতলৈ অহা ক্ৰিপ্ছ মিছনক মহাত্মা গান্ধীয়ে এটা পোষ্ট ডেটেড চেক আখ্যা দিছিল। দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া জনগণ মন ৱাজ ফাৰ্ষ্ট ছং এট হুইচ ছেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জনগণ মনতো গোৱা হৈছিল? কলকাতা ছেশ্যন বাই ৰবীন্দ্ৰনাথ টেগৰ ইন 27 ডিচেম্বৰ 1911। 1911 চনৰ 27 ডিচেম্বৰত কলিকতা অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰে জনগণ মন এই গানটো গাইছিল। হোৱেন ৱাজ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ? কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হয়? 28 ডিচেম্বৰ 1885। 1885 চনৰ 28 ডিচেম্বৰ তাৰিখে। ইয়াৰ ফাউণ্ডাৰ আছিল A.O.Hume। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ 19th ছেশ্যন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ 19তম অধিৱেশনৰ সভাপতি কোন আছিল? লালমোহন ঘোষ, আৰু এইখন 1903 চনত হৈছিল। হুইচ নিউজ পেপাৰ হেড বিগেন টু এডভোকেট ৰিভলভেণ্টাৰী টেৰৰিজিম আফটাৰ বাংগল পাৰ্টিশ্যন? যুগান্তৰ, সন্ধ্যা, কাল। হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1905? 1905 চনৰ নেশ্যনেল কংগ্ৰেছৰ সভাপতি কোন আছিল? গোপাল কৃষ্ণ গোখলে। 1905 চনতে বংগদেশৰ বিভাজন কৰা হৈছিল।
Where was the session of Indian National Congress held in 1931? 1931 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনখন ক'ত হৈছিল? কাৰাচী। কাৰাচীত হোৱা এই অধিৱেশনখনতে ভাৰত মৌলিক অধিকাৰৰ বিষয়ে ডিমাণ্ড কৰা হৈছিল। ইন হুইচ প্ৰিন্সলি ষ্টেট Mahatma Gandhi's father was a diwan? মহাত্মা গান্ধীৰ দেউতাক কোনখন ৰাজ্যৰ দিৱান আছিল? দিৱান মানে মিনিষ্টাৰ। কাঠিৱাৰ সৌৰাষ্ট্ৰ প্ৰদেশৰ কাঠিয়াৰ নামৰ ৰাজ্যখনৰ তেওঁ দিৱান আছিল। দ্য ৰিভলিউণ্টাৰী হু ৱাজ নট ইনভলভ ইন লৰ্ড হাৰ্ডিংছ বম ইনচিডেণ্ট। ব্ৰিটিছ গভৰ্ণৰ লৰ্ড হাৰ্ডিংছৰ ওপৰত বোমা আক্ৰমণৰ ঘটনাৰ লগত তলৰ কোনজন জড়িত নাছিল? ভগৱতী চৰণ বৰুৱা, ৰাজবিহাৰী বোস, মাষ্টাৰ অমিত চন্দ, ভাই বালমুকুন্দ, অৱধ বিহানী। ইয়াৰ ভিতৰত ভগৱতী চৰণ বৰুৱা ইয়াৰ লগত জড়িত নাছিল আৰু ৰাজবিহাৰী বোস, মাষ্টাৰ অমিত চন্দ, ভাই বালমুকুন্দ আৰু অৱধ বিহানী এই ঘটনাৰ লগত জড়িত আছিল। ৰাজবিহাৰী বোস আছিল এই ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড।